আজিৰ মেইন মালডাল হৈছে এইডালে সেলফি স্টিক তো এইডালে তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল Jondeep Vlogs তো মই আজি আনবক্সিং কৰিম সেলফি স্টিক এই মালডাল ইয়াতে আছে সেলফি স্টিক আৰু এইখন হৈছে কেচি তো দেৰি নকৰি আনবক্সিং আৰম্ভ কৰো তো মই এনেকৈ কাটিলো এনেকৈ কাটি লো তো ইয়াৰ ভিতৰত আছে এটা বক্স তো ইয়াৰ ভিতৰত খুলি লও তো খুলিলো এইডালে হৈছে মোৰ মেইন মাল সেলফি স্টিক তো এতিয়া তো খুলি লও তো এইডালে হৈছে সেলফি স্টিক চাই লওক তো এইডালে হৈছে সেলফি স্টিক তো এনেকৈ দিলো তো এইডাল ইয়াত লিখাই আছে 7.8 cm লং টু মানে দীঘল তো এইডাল এনেকৈ ছুটি দীঘল কৰিব পাৰি এনেকৈ দীঘল কৰিলো তো মোবাইলটো ইয়াত লগাই ল'ব লাগিব এইটো মই বাহিৰত দেখুৱাম তো এনেকৈ ছুটি কৰিব পাৰি এনেকৈ ছুটি কৰি ল'ব পাৰি ইয়াত এনেকৈ লগাব পাৰি তো এইটো মই বাহিৰত দেখুৱাম তো ইয়াত এইটো হৈছে হেডফোনৰ পিনটো এনেকৈ লগাই ল'ব লাগিব তো এতিয়া বাহিৰলৈ যাও বলো বাহিৰলৈ তো এতিয়া এডালত কেনেকৈ লগাব লাগে হেতু মই মোবাইলৰে দেখুৱাই আছো তো চাই থাকক তো এই মোবাইলটো উলিয়াই ললো তো উলিয়াই লৈ এনেকৈ লগাই ললো লৈ কিনে এই যেন হেডফোনৰ পিনটো দেখিছে তো সেইটো ইয়াত ভৰাই দিব লাগিব তো মই এনেকৈ ভৰাই দিলো দি কিনে কেমেৰাটো অন কৰি ললো লৈ যেন ইয়াত এইটো দেখিছে নাটটো তো এনেকৈ লুজ টাইট কৰিব পাৰি তো এনেকৈ টাইট কৰি মিলাই ল'ব পাৰি তো মই এনেকৈ মিলাই ললো আৰু এই টপটো টিপি দিলে তো কেমেৰা সেলফি মৰা যায় তো এইডাল ভালেই যদি লাগে মই ডেসক্ৰিপচনত লিংকটো দি দিম তো তাৰ পৰাই লৈ ল'ব আৰু এইডালৰ প্ৰাইস 201 টকা লৈছে তো এইটো ফ্লিপকাৰ্টৰ পৰা লৈ ল'ব পাৰিব তো এতিয়া মই এইডালৰে ভিডিঅ' বনাই বৰ্তমান মই সেলফি ষ্টিক ডালেৰে ভিডিঅ' বনাই আছো তো এইডালৰ সুবিধা হ'ল এইডালেৰে ভিডিঅ' বনালে বেকগ্ৰাউণ্ডৰ গোটেইখিনিয়ে ফুটেজ আহে আৰু দৌৰিলেও মোবাইলটো ইমান লৰচৰ নহয় তো ইয়া সেলফি ষ্টিকেৰে ফুটেজ লৈছো Till I get up, time is সুবিধা তো ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটোক যদি প্ৰথমবাৰ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব তো আজিলৈ ইমানে বাই বাই